Hello guys, welcome to my another vlog. আৰু মই এতিয়া পিঠা বনাই আছো। পিঠাটো মানুহ কাম লাগি আছে যে তাহাঁতক চাহ দিবৰ কাৰণে বনাই থৈছো। মইতো চাহ নাখাওঁৱে। আৰু পিঠা এফালে বনাই আছো, এফালে মই চাউলো বাছি আছো। চাউলখিনি ঘৰৰ চাউল হয়, কিন্তু বহুত ধান আছে কাৰণে বাছি লৈছো আৰু বনাবৰ কাৰণে। তাৰ পিছতে ভাতটো বনাম। Morning everyone and welcome to our channel Moments on. আৰু মই এতিয়া বহি আছো জুইৰ ওচৰত। জুইত ভাত বনাই আছো। হৰকে বনালে মানে জুইত বনাও, নহলে প্ৰব্লেম হয় গেছত বনাবলে। আৰু এইফালে ভাত উতলি আছে, হ'বগে আৰু অলপ পিছত। ঘৰত মানুহ কাম লাগি আছে যে সেইকাৰণে হৰকে বনাই দিছো ৰাতিপুৱাই। আৰু এফালে বনাইছো এইবোৰ জিলিমিলি দাইল, আলু, তেল মাৰি পেলাই বনাই দিছো। আৰু এতিয়া মানে চব্জিখিনি পাতি মেলি বেটাৰ ওচৰলৈ আহিলো। বেটাই এফালে কান্দি আছে, সি মানে বাহিৰলৈ আইতাকৰ লগত যাবলৈ লাগে, সেইকাৰণে কান্দি আছে। আৰু এফালে যে মই ফুল ৰুইছিলোঁ, মই ফুল ৰোৱা ব্লগ এটা আছে বাৰু। এতিয়া ফুলবোৰ ডাঙৰ হৈছে অকণমান। এয়া কুঁহি মেলিছে আৰু মৰি গৈছিলে ৰ'দত, এতিয়া আকৌ বৰষুণ পাই পেলাই কুঁহি মেলিছে। আৰু এইফালে বজাৰৰ পৰা অনা পদিনা মই ডালবোৰ ৰুই দিছিলোঁ। আৰু এইজোপা কিবা স্নেক প্লেণ্ট বুলি কয় চাগে। আৰু এইফালে কিবা কুকুৰাজাৰ ফুল, তেনেকৈ এইজোপা তুলসী গছ ৰুইছোঁ ইয়াতে। আৰু এইজোপা কিবা সৰু ফুল গছেই হয়, মানে কেকটাছৰ নিচিনা, নামটো নাজানো। এইবোৰ মই চব তিনিচুকীয়ালৈ গৈছিলোঁ যে তেতিয়া লৈ আহিছিলোঁ তিনিচুকীয়াৰ পৰা। কাপোৰ কানিবোৰ ধুই মেলি আজৰি হ'লোঁ আৰু ঘৰো সাৰিলোঁ। এতিয়া মই ফুলবোৰ ওচৰলৈ আহিছোঁ, ফুলবোৰ চাবলৈ। বহুত দিন ভাল কৰি চোৱাই নাই ফুলবোৰ। এইজোপা অলপ এটা দুটা কলি ওলাইছে আৰু ফুলিলে মানে বৰ ধুনীয়া লাগে এইজোপা। আৰু এইফালে মই ভেদাইলতা গছ এজোপা ৰুইছোঁ। আৰু এইবোৰ মচন্দৰী মই ৰুই লৈছিলোঁ, কাৰণ এইবিলাক পেটৰ কাৰণে বহুত ভাল। আৰু এইফালে মানিমুনিও ৰুইছিলোঁ, কিন্তু এইফালে বহুত কিবা কিবি ওলাই গ'ল। আৰু ইয়াত মাটিকান্দুৰি আছে, মাটিকান্দুৰিবোৰ ৰোৱা নাই বাৰু মই। আৰু এইজোপাও কি ফুল নাজানো, আৰু ৰুই থৈছোঁ, ফুলি আছে ধুনীয়াকৈ। আৰু এইফালে এইজোপা আছে, গোটেই বোকাই লুটি পুটি হৈ আছে, কাৰণ এইকেইদিন বৰষুণ দি আছে যে। আৰু এতিয়া বাগানলৈ আহিলোঁ। বাগানত চাহপাত তুলি আছে, এনেই চাবলৈ বুলি আহিলোঁ। এয়া সেইফালে শাহুমা আৰু পাত তোলা মানুহগৰাকী। আৰু এইফালে চাহ গছৰ তলত মানিমুনি ওলাই আছিলে, সৰু মানিমুনি। মই ছিঙি লৈছোঁ, পিচি পেলাই ৰসখিনি খাবলৈ ভাল, সেইকাৰণে লৈ লৈছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আজি।